ঠাণ্ডাতে মই গাটো ধুৱাওঁ কলেজ যাম বুলি গাইজ গুড মৰ্ণিং এণ্ড কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু এতিয়া চাওক ৰাতিপুৱা বাজিছে 6:30 আৰু এতিয়া চাওক বতৰ পূৰা বৰষুণ আহিব এতিয়া চাওক আৰু গাইজ পিনে চাওক আমাৰ পথাৰৰ পানী আহিছে চাওক পথাৰৰ পানী ক'ৰ পাই গ'লে ইয়াৰ পৰাই গ'লহি ইয়াৰ পৰাই চিলহি যিফালে কমি এইপিনে পাই গৈছেহি বতৰডাল চাওক তো গাইজ এতিয়া বৰষুণ দিয়াৰ সম্ভাৱনা আছে বতৰে গাজি আছে এতিয়া তো এতিয়া কলেজ যাব পাৰোঁ ন ঠিক নাই গাইজ আহি পাই গৈছিলোঁ পথাৰ মানে আপোনালোকে গম পাই যে নেক্সট আগৰ ব্লকত দেখুৱাইছিলোঁ যে মই গছ পুলি ৰুইছিলোঁ যে পথাৰত তাকে বোলো চাবলৈ আহিলোঁ কিমাননো কি মানে গৰুৱে খাই পেলালে নে কি কথা বলক আপোনালোককো দেখুৱাওঁ কি হৈছে কি নহয় তো কৈছে পিনে চাগে আমাৰ গাঁৱৰ মানুহজনে ঘাঁহ কাটি থৈছে কৈছে মানুহজনীজন তো কৈছে মানুহজন চাওক ইমান দ পানীত মানে ঘাঁহ কাটিছে কৈছে বহুত দ পানী সেইখিনি তো কৈছে দেখিছে কেনেকৈ ঘাঁহ কাটি আছে আৰু পিনে বতৰটো চাওক কি ধুনীয়া লাগিছে দেখি ডাৱৰখিনি মধিয়ামৰ পুলিটো আছে মধিয়ামৰ পুলি তো কৈছে পিনে মধিয়ামৰ পুলিটো আপোনালোকক দেখুৱাই যে মধিয়ামৰ পুলিটো আছে আৰু এপিনে চাব এইটো বস্তু দেখুৱাই আছে আপোনালোকক গাইজ এইটো চাওক এইটো জামুকৰ পুলিটোও আছে এইটো আৰু গাইজ সেইখিনিতে মানে এটা পুলি লগাইছিলোঁ তো গাইজ দেখুৱাইছোঁ ৰ'ব আপোনালোকক মানে সেই পুলিটো গৰুৱে খাই পেলালে কিন্তু সেই বস্তাখন মানে আমাৰ মায়ে গৰু দিবলৈ আহোঁতে বস্তাখন লৈ গ'ল কিন্তু চাওক এইটো চাওক বাঁহকেইডালহে আছে তো গাইজ মানে পুলিটো কি কৰিলে গৰুৱে খাই পেলালে মানে তুলিয়ে পেলালে আৰু গাইজ এইকেইটাই ভালে কুশলে আছেগৈ আৰু বাকী আৰু দুটা আছে নেকি তো গাইজ ৰ'ব মই চাই লওঁ আৰু বাকী গছ পুলি নাইকিয়া সেইকেইটাই আছিলে মই গাইজ আপোনাক দেখুৱালোঁ গাইজ ব'লক তাকে ঘৰত লগ পাই আছোঁ আৰু গাইজ আহি পাই গ'লোহি ঘৰ আৰু এতিয়া গা পা ধুই কৰি কলেজলৈ ওলাওঁ তো গাইজ কলেজলৈ ওলাই কৰি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ গাইজ গাটো ধুই কৰি যাওঁ দেই মানে বতৰ চাওঁ মানে ঠাণ্ডাতে মই গাটো ধুৱাওঁ কলেজ যাম বুলি জাষ্ট আহি পাই গ'লোহি কলেজৰ পৰা আপুনি চাওক কাপোৰ চাপোৰ লগোৱাই নাই কলেজৰ পৰা আহি পাই গ'লোহি তো গাইজ ৰ'ব কাপোৰ চাপোৰখিনি সুলকাই কৰি লৈ আপোনালোকক লগ পাই আছোঁ তো কৈছে পিনে চাওক এয়া মিস্ত্ৰীয়ে কাম লাগিছে আৰু এইটো হ'ল দৰ্জাৰ ফ্ৰেমটো এইখিনি বহাই কৰি লৈছেহি আৰু অলমষ্ট মানে কামখিনি হৈছেহি আৰু পিনে গাঁঠিলে আৰু ঘৰৰ কাম হৈ যাব পিনে আহিছোঁ কলেজৰ পৰা আহিলে আপোনালোকৰ ঘৰটো দেখুৱালোঁ সেইখিনি তো যেতিয়া পাইছে টাইম চাব পাৰে এতিয়া পাইছে 1:21 মানে শনিবাৰ কাৰণে সোনকালে ছুটিটো দি দিলে আৰু তাৰপিছত আমি মৃত্যুঞ্জয় মানি গ'লোঁ মৃত্যুঞ্জয় মানি দি দিছোঁ ফটোকেইখন চাই কৰি লওক মানে কলেজ যেতিয়া যাওঁতে যেতিয়া চাহ পিনে এয়া বনাই দিছিলে কিন্তু মানে কি হ'ল খোৱা নহ'লে দেৰি হৈ গ'ল সেইখিনি এতিয়া আহি পেলাই খাই লৈছোঁহি চাওক ভাত ভাজা কলেজ কোনে কোনে খাই আছে এইবিলাক ভাত ভাজা কলেজ কমেণ্ট কৰি জনাব আৰু আমাৰ এজনী ছোৱালীজনী চাওক আমাৰ ভণ্টিজনী খাই আছে ভাত ভাজা আমাৰো গাইজ ভাতনি কি বনাইছে আপোনালোককো দেখুৱাওঁ চাওক পিনে আমাৰ ভাত কি বনাইছে পিছপিনে চাওক এয়া হৈছে চয়াবিন আৰু ৰঙালাও আলু ভাজি আৰু এইপিনে বনাইছে দালি গৰম দালি বনাইছে তো গাইজ এইটোৱে আছিল ভিডিঅ'টো গাইজ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে চাগে তো গাইজ যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি হৈ যাব আগলৈ নতুন ধুনীয়া ধুনীয়া ব্লগৰ সৈতে লগ পাম আজিলৈ বাবে